হাই ফ্ৰেন্ডছ, আপোনালোকক পুনৰবাৰ আমাৰ চেনেল MSP সিষ্টাৰ্ছলৈ মই বিনাই স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত পুনৰবাৰ এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু যদিহে ভাল পায় তেন্তে প্লিজ লাইক কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বগৰী আচাৰ বনাবলৈ পোনপ্ৰথমে বগৰীখিনি ৰ'দত দিব লাগিব। এনেদৰে শুকাই যোৱাৰ পাছত অলপ অলপ ফালি দিব লাগিব যাতে ইয়াত মছলাখিনি ধুনীয়াকৈ সোমায় আৰু যদি পোক থাকে তেতিয়াও দেখা পোৱা যাব। এনেদৰে ফালি পেলাই আকৌ এবাৰ ৰ'দত দিব লাগিব। এতিয়া এটা কেৰাহীত মই 1.5 কাপ মিঠাতেল দিছোঁ আৰু ইয়াতে 1 চামুচ পাঁচফোৰণ দিছোঁ আৰু আধা চামুচ হালধি দিছোঁ। এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ আৰু ইয়াতে বগৰীখিনি দি পেলাই মিক্স কৰি দিম ধুনীয়াকৈ। ইয়াতে বগৰীখিনিৰ লগত নিমখো দিব লাগিব। মই নিমখ দিয়াৰ ভিডিঅ'টো মোৰ ডিলিট হৈ গ'ল ভুলতে। ইয়াতে আপোনালোকে সোৱাদ অনুসৰি নিমখো দিব। এনেদৰে কিছু সময় ধুনীয়াকৈ মিক্স কৰাৰ পাছত চাবচোন কালাৰটো কি ধুনীয়া হৈছে। এনেদৰে আপোনালোকে এইখিনি আকৌ এবাৰ ৰ'দত দিব, নহ'লে বা এক ৰাতি থৈ দিব। এতিয়া মই 1.5 চামুচ জলকীয়া গুড়ি, 1.5 চামুচ ধনিয়া গুড়ি আৰু 1.5 চামুচ চফ গুড়া কৰি পেলাই লৈছোঁ আৰু প্ৰায় 2 কাপ মিঠৈ লৈছোঁ আৰু প্ৰায় আধা কেজিমান জোখৰ বগৰী লৈ লৈছোঁ। অকণমান পানী লৈছোঁ। এতিয়া এটা কেৰাহীতে মই পানীখিনি দি দিছোঁ মিঠৈখিনি গলাবৰ বাবে। এয়া আমাৰ মিঠৈ ধুনীয়াকৈ গলি আছে। এতিয়া মিঠৈখিনি হৈছেনে নাই চাবৰ বাবে এটা বাটিত পানী দি পেলাই চাইছোঁ, এয়া হোৱা নাই। সেইবাবে আকৌ অলপমান সময় পিছত এনেদৰে চাইছোঁ, এয়া আমাৰ মিঠৈখিনি ৰেডি হৈ গ'ল। চাওকচোন এনেদৰে গোটা কৰি দিলে ধুনীয়াকৈ গোল হৈ গৈছে। এয়া আমাৰ মিঠৈ ৰেডি হৈ গ'ল। এতিয়া ইয়াতে আমি বগৰীখিনি দি দিম। এতিয়া ইয়াত মছলাখিনি দি দিব লাগিব। নিমখ আমি নিদিওঁ কাৰণ আগদিনাখন তেল দিওঁতে আমি নিমখ দি থৈছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে বেলেগ কিবা মছলাও যদি দিব বিচাৰে দিব পাৰে। এনেদৰে বগৰী আচাৰ বনোৱাৰ পাছত আপোনালোকৰ আগত যদি বনোৱা জলফাই মিঠা আচাৰ, তেতেলী মিঠা আচাৰ আছে, আপোনালোকে মিক্স কৰি পেলাই একেলগে খাই চাবচোন। তেতিয়া সোৱাদটো আৰু বৰ ধুনীয়া হয়। এনেকৈও খাই বহুত ভাল লাগে। এয়া আমাৰ অলপ সময় এনেদৰে ভাজি থকাৰ পাছত এয়া আমাৰ আচাৰ ৰেডি হৈ গ'ল। চাওকচোন কালাৰটো কি ধুনীয়া হৈছে। আপোনালোকে এইটো মাজে মাজে ৰ'দত দিব আৰু কেনেকুৱা পালে বনাই পেলাই খাই কেনেকুৱা পালে আমাক আপোনাৰ অনুভৱটো জনাব। ধন্যবাদ। আৰু আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।